তো গাইজ পুনৰ একবাৰ স্বাগতম প্ৰীতম শৰ্মা ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ। তো মানে আজি ক'ক যাই আছোঁ, কি কৰি আছোঁ, কথাখিনি কৈছোঁ মই আপোনালোকক। মানে কেছটো কি হৈছে, যোৱাকালি মানে আমাৰ বিজুলীৰ ফলত এটা জেগা আছে কঁঠাল খোপাৰ চাইডে মানে মাথাউৰিটো ভাঙছি। তো সেই ভাঙা মাথাউৰি দি পাগলা দিয়াৰ পানী সোমাইছি। তো আহি গোটেই বিজুলীখন মানে অৱস্থা বেয়া আৰু। তো সেই আৰু তো যাই আছোঁ আজি বিজুলীটো মানে বিজুলী আৰু চৰাবৰি আৰু। তো এয়া হ'ল পাগলা দিয়াৰ পানীৰ লেভেল দেখা পাইছে আপোনালোকে কিমানখিনি লেভেল বাঢ়িছে। তো ব্লক মাছ মাৰিবা গাইছ, মাছ ডগৰি মাছ নে কি বেয়া গাইজ বিজুলীৰ দলংখন পাৰ হৈ কিনে আমি পাই গ'লোঁ মানে জালৰ দোকান, মানে ফাঁচি জাল কইলিঙি জাল ওলাইছি মানে মাছ মাৰিবাক লাগি। তো চালোঁ নাই কিনা নাই দক, কিনো কিয়া কাৰণ আমাৰ অলৰেডি জাল আছে, তো সেইকাৰণে কিনা বাকী যাই আছে। দেউতা হৈছে আজি লগত, তো সেয়াই মাছ মাৰি আহি গৈছোঁ। বাকী আহি পালোঁ আমি এতিয়া এইগিলা চাওক কেনাই দুৰ্দশা মানুহবিলাকৰ, পানী ঘৰে ঘৰে এক বুকু পানী। সেইখন স্কুলখন গোটাই ডুব গৈছে। সেইটো পাগল দিয়া নদীত নাও চলাই আছে। বাকী এয়া আমি ৰাস্তাটো পাৰ হৈ গ'লোঁ, মানে এইটো হাজোটো নলবাৰী ৰোড। দেখি আপোনালোকে বিশ্বাস কৰিব টান পাব পাৰে, কিন্তু সেইটোৱে ৰাস্তা যিটোৱেদি আমি গুৱাহাটী অহা যোৱা কৰোঁ। আৰু এইটো ৰাস্তাটো চাওক অৱস্থা দেখিছে, পানী পানী এগলা দেখছি তাতকে পাগল দিয়াটো আমাৰ। তো তো গাইজ মানুহৰ লগতে পিপৰাগিলাকৰো দুৰ্দশা দেখিছে আপোনালোকে, ক'ত মেটকাৰ ওপৰত আহিবা লৈছে, উপায়তো নাই। বাকী আহি পালোঁ, আমি আহি পাইছোঁ চৰাবাৰীৰ দলংখনৰ ওপৰত, আৰু তাৰে কাষে দিনকৈ মানুহগিলা নামি গৈছে আৰু ডগৰি জাল মাৰিছে। মাছ পাইছে দুই এটাই, কিন্তু সিমানো পোৱা নাই আৰু যোনে পাইছে মানে কথাটো সেনাহান, মানে যোনে পাইছে আৰু। গাইজ এখন হ'ল আমাৰ তাৰমানে চৰাবৰীৰ ব্ৰিজখন, যোনখনৰ মানে নামেই আছে, তাৰ ইতিহাসত নামেই আছে। তো এখন ব্ৰিজখন আৰু এইটো কুটটো আৰু চৰাবৰীৰ তলত থকা। বাকী এখন দলং, ৰাস্তাটো নিউকৈ পাকা কৰিছে। তো বাকীগিলা মাছ মাৰি আছে, মানে সেইবোৰৰ পাগলা দিয়াৰ পানীটো হৈছে। তো তাতে মাছ মাৰি আছে আৰু সেই আৰু চাই থাকক, দেখাই আছোঁ যিমান পাৰোঁ। বতৰটো বহুত বেয়াকৈ আহিল, দেখছি কেনে আন্ধাৰ মুন্ধাৰকৈ আহিছে। পিছফালে দেখছি তো মানে এই দেউতাহঁতক চাটা আইন্দা পঠালোঁ, নহ'লে এতিয়া গৰু ভিজাই দিব লাগিব। বাকী এইবাৰ পৰিৱেশটো চাই লওক, কেনেকৈ আন্ধাৰ মুন্ধাৰকৈ আহিছে, খুবেই বেয়া। মস্ত ডাঙৰ বৰষুণ আহি গ'ল, ছাতা খুলি দিব লগা হৈ গ'ল আমি মানে। তো দেখছি মানুহবিলাক দাউৰা লাগি গৈছে চব, মস্ত ডাঙৰ বৰষুণ। গাইজ তো বৈৰান চাক কমক দক মাছ মাৰিব ৰেডি পুৰা একদম ঠঙা চঙা মাৰি যাওঁ। মাছটো দেখোঁ, মাছটো দেখোঁ, মাছটো মচা খুলিলা, মাছটো গাইজ মনাখনত আছে, মস্ত বৈৰান। মানুহবিলাক দাউৰি লাগি গৈছে গাইজ। এইটো মাছটো, এইটো গাইজ ডিছপ্লেখন গোটাই ভিজি গ'ল, তো আকৌ নাই। বাকী দেখছি মানুহবিলাক দাউৰি হ'লেও মাছ মাৰি আছে গাইজ। বেয়া একজাক বৈৰান কমিল, বাট আৰু আহিব। বতৰটো দেখছি এনেকৈ ডাৱৰীয়াকৈ আহিছে, বাট মাছ মাৰা চলি আছে গাইজ। তো গ্ৰীণ মাছ মাৰি আছে তাতে। চবেই যিমান পাৰে এইটো কাম কৰক, কাৰণ আমাৰ পেহাই হৈ আছে এইটো। কাৰণ চাওক, বহুতে ক'ব দেখে চা কিবা কৈছা, আৰু দেখা কথা নহয়, নিজৰে এটা কুকুৰ আছে। তো তান্তৰ কেনাই খানা পিনা, কেনাই ধৰণৰ বস্তুখিনি কথাখিনি মই জানো। আৰু এই পৰিস্থিতিত, এনেহান পৰিস্থিতিত য'ত ৰাস্তা আধা ডুব যাই আছে, এনে পৰিস্থিতিত মানে এন্থৰ খলটোৰ প্ৰতি অলপ লক্ষ্য ৰাখ সকলোৱে, কাৰণ এন্থেতো নিজে একো জানিব না। তো যিমান পাৰে যিনকৈ পাৰে 10 টকী বিকু ৰাখবাই ধৰিলেও এটা কুকুৰ মেকুৰী বা গৰু চৰু খুৱাওক, বহুত পুণ্য হ'ব। তো সেই আৰু মাছ মাৰি আছে, আমি চাই আছোঁ, বাকী সি খাই আছে। বাকী গাইজ আমাৰ এই মাছ আহি গ'ল, মানে আছে আৰু বিকেট, মিৰিগা আৰু সেনাহান মাছ। বাকী আহোঁতে অলপ লৈ আহিলোঁ, মানে কম হ'ল আৰু, তো লৈ আহিলোঁ। বাকী এখন নাও। তো গাইজ আজি ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক এণ্ড ছাবস্ক্ৰাইব কৰক। আৰু মই আপোনালোকক এতিয়া তাৰমানে টাইমটো দেখাই আছোঁ, মানে ৰাতিপুৱা আহিছিলোঁ সেই 12:30, আৰু এতিয়া টাইম হ'ল এতিয়া 5:48। তো ভাবক, মানে দুপৰীয়া ভাতটো মিছ গ'ল। তো আকৌ নাই, কিন্তু মাজে মাজে ভাল লাগে, এনেদৰে ওলাই আহিব লাগে। প্ৰকৃতিৰ লগতো মাজে মাজে এনেকৈ টাইম স্পেণ্ড কৰিব লাগে, যিহেতু তাৰমানে প্ৰাকৃতিক দুৰ্যোগ আৰু, কিন্তু প্ৰকৃতি হয়। তো আজিলৈ মানে বাই বাই।